মাৰক তই চিনি পোৱা নাই তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় দব দবাই কয় হাই বাপেকৰ ঘৰত সোমাই আছেগৈ আৰু তই কটা নীলাজ বিধক তই সেই শহুৰেৰ পদুলি শুনিবলৈ লৈছ কটা লাজ নালাগে তোৰ আহা বটি কেতিয়াবাতো আৰু তই কমচে কম চাইলেণ্ট মুডত থাকিবলৈ শিক হেজাৰ হ'লেও তাই মোৰ বিবাহিতা ৱাইফ দেচোন আই এনে বিবাহিতা জনী এৰা চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা জনী তোৰ ঘনিয়াৰ হ'ল কেনেকৈ হ'বতো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক হৈ মিলি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ ওৱান থিং বটি মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা পিছে আমুকে কোন ঘনীয়েক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে হ'ব যা নিজৰ মাকে যেতিয়া